এই উজনি অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তথা আধ্যাত্মিকতাৰ নিদৰ্শন ঢেকীয়াখোৱা বৰনামঘৰ। অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূব দিশে ঢেকীয়াখোৱা নামে গাঁৱত এই নামঘৰ অৱস্থিত। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 500 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। পবিত্ৰ ভাদ মাহত এই স্থান পৰিণত হৈ বৈকুণ্ঠপুৰীলৈ তথা লোকে লোকাৰণ্য হৈ পৰে এই বৰনামঘৰ। প্ৰভু শ্ৰীনাৰায়ণৰ প্ৰথম আৰু দ্বিতীয় অৱতাৰ মৎস্য আৰু কুৰ্ম এই বৰনামঘৰৰ প্ৰাংগণত থকা পুখুৰীতে বিৰাজমান হৈ আছে। মধ্য অসম আৰু নামনি অসমৰ যিসকল লোক উজনিৰ দিশে ভ্ৰমণৰ বাবে আহে তেওঁলোকে এই বৈকুণ্ঠ স্থান দৰ্শন কৰি যাব পাৰে।